हेलो एवरीवन কি কৰি আছে আপোনালোকে আৰু মই আজি ঘৰলৈ আহিলো মাহঁতৰ ঘৰলৈ 2 মান বজাতে আহিলো আৰু তাকে ভাবিতো ভিডিও এটা বনাও আৰু এতিয়া 8 বাজি গ'ল পাপাই কিবা এটা আনিছিলে চিকেন আনিছিলে আৰু ভাত খাবলৈ এতিয়া চিকেন বনাও আৰু আপোনালোকক দেখাই থাকিম তেনে বলক ভিডিওটো ষ্টাৰ্ট কৰো এইফালে আছে আৰি মাছ পাপাই চিকেন নাখায় হেকৰণে আৰি মাছকে ফ্ৰাই কৰি দিব লাগিব আৰু এইফালে আছে চিকেন মই বনাই আছো হ'বই আৰু বেছি দিন নালাগে এইফালে চিকেন বনাই আছো ফ্ৰাই হৈছে আসলতে অলপ পানী দিয়া হ'ল আৰু এইফালে পাপাৰ কাৰণে মাছ বনাই আছো তো ফাইনালি মোৰ চিকেন ৰেডি টেনটেনাইন কেনেকুৱা লাগিছে বাৰু কালাৰটো দেখি লুক লাগিছে নে বাৰু একেবাৰে সিম্পলকৈ বনাইছোঁ তেন্তে এপিচ টেষ্ট কৰি চাওঁ ন আৰু এতিয়া মই এপিচ টেষ্ট কৰি চাওঁ বহুত গৰম হৈ আছে মজা আৰু এইটো কি বস্তু বাৰু গম পাইছে নিশ্চয় আপোনালোকে অলপ খাই দিওঁ আৰু ভাত পানী খাই হৈ গ'ল আৰু আপোনালোকক দেখাই থাকিম কি কৰোঁ কি নকৰোঁ মাহঁতৰ ঘৰত আৰু আজি বহুত ফূৰ্তি লাগিছে বহুত দিনৰ মূৰত আহিছোঁ বহুত দিন নহয় 7 তাৰিখে গৈছিলোঁহে ঘৰৰ পৰা আৰু আজি 1 তাৰিখ জুনৰ আজি আহিছোঁ আৰু তেন্তে চাই থাকিব আৰু ভাত পানী খাই হ'ল আৰু এতিয়া শুবলৈ যাওঁ কাইলৈ লগ পাম তেন্তে বাই বাই গুড নাইট হেল্ল' এভৰিৱান গুড আফটাৰনুন আৰু কি কৰি আছে সকলোৱে আজি মোৰ জন্মদিন হয় ঘৰত আছোঁহি যিহেতু মাহঁতে পায়স অলপ দিম বুলি কৈছে পায়স মই বনালোঁ আৰু আপোনালোকক ভিডিঅ'টো দেখাম আৰু তেন্তে চাই যাব ভিডিঅ'টো আৰু হাজবেণ্ড আহিলে আৰু হাজবেণ্ডৰ বা আহিলে তেওঁলোকে কেক লৈ আনিছিলে তেনেকৈ আৰু কাটিম এতিয়া মই পায়স বনাব লৈছোঁ আৰু ইয়াত গাখীৰ প্ৰথমতে 2 লিটাৰ দিছিলোঁ আৰু 1 লিটাৰ পাছত দি দিছোঁ প্ৰথমবাৰ বনাম কেনেকুৱা হয় নাজানো আৰু ইউটিউবতে চাইছিলোঁ পায়সে হ'ল বাৰু এয়া গাখীৰখিনি দি দিছোঁ আৰু গাখীৰখিনি লাহে লাহে উতলি আহিছে আৰু এইফালে কেক পাতি থৈছোঁ কেক ভণ্টিয়ে বনাই আছে আৰু মই এইফালে বনাই আছোঁ পায়স এইখিনি ইয়াত মই তেজপাত আৰু কাজুখিনি দি দিলোঁ আৰু এইখিনি উতল আহিলে মই চাউলখিনি দি দিম গাখীৰখিনি উতলিলে আৰু এতিয়া মই ইয়াতে চাউল 2 কাপ দি দিলোঁ জহা চাউল তিয়াই ৰাখিছিলোঁ আধা ঘণ্টামান আৰু এইখিনি দি দিলোঁ আৰু লৰাই থাকিব লাগিব 15-20 মিনিটমান আৰু 15 মিনিটমান এনেকৈ লৰোৱাৰ পিছত মই আৰু চেনি দি দিলোঁ চেনি 2 কাপ দিছোঁ চেনি 2 কাপ দিয়াৰ পাছত মই 5 মিনিটমান লৰাই থাকিলোঁ আৰু এতিয়া মোৰ পায়স হৈ গ'ল ইয়াতে অলপ ঘিউ ঢালি দিছোঁ টেষ্টটো অলপ ভাল হয় খাবলৈ ঘিউ দিলে আৰু মোৰ এয়া পায়স ৰেডি হৈ গ'ল এতিয়া কেকটো কাটি লওঁগৈ আৰু আপোনালোকে চাই থাকিব আৰু এইফালে সজাই আছোঁ পায়স ৰসগোল্লা বুন্দিয়া কেক এনেকৈ আৰু সৰুকৈ পাতিলোঁ বাৰ্থডেটো এইফালে ৰাজা মনু মম্মী ভণ্টি বা পূৰা মানে আড্ডা সিহঁতৰ 5 বাজি গ'ল সব খাই মেলি ঘৰা ঘৰি গ'ল
আৰু লকডাউনৰ কথা যে মনুহঁতো গ'ল বাহঁত সিহঁতি বাৰু ভাত খাই গ'ল আৰু আমাৰ খুৰাহঁত আহিছিলে খুৰা মানে ওচৰতে আৰু খুৰা খুৰী আৰু সিহঁতৰ মানে ভণ্টিহঁত কাজিনবিলাক আহিছিলে আৰু সিহঁতি এনেকৈ চাহেই খালে আৰু চাহ দিলোঁ তেনেকৈ ডাঙৰকৈ পতা নাই আৰু ইমানতে ভিডিঅ'টো সামৰোঁ বুলি ভাবিছোঁ আৰু আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবো কৰি দিব ছাবস্ক্ৰাইব নকৰাসকলে তেন্তে আজিলৈ আহোঁ বাই বাই